Guys, welcome back to my YouTube channel. মই নামিকা আজি আপোনালোকৰ লগত এটা নতুন ব্লগ লৈ আহিছোঁ। আশা কৰিছোঁ চবেই চাই ভাল পাব। আজি আমি দুজনী গৈ আছোঁ কলিয়াবৰত। তাই ঘৰ হয় কলিয়াবৰত। মই তাইৰ লগত গৈ আছোঁ শ্বশুৰৰ ঘৰ আছে। তাইৰ মোৰ নহয়, মোৰ পেহী ঘৰ আছে। তাইৰ লগত দুইজনী আমি মিলি এতিয়া তাত যাই আছোঁ। চাই থাকিব ব্লগটো কেনেকৈ যাওঁ, কি কৰোঁ, কোনফালেদি যাওঁ, কেনেকৈ যাওঁ, কিহত যাওঁ আৰু তাৰ পৰিৱেশখিনি দেখাই থাকিম, হয় নে নহয়? চাই থাকিম আৰু এতিয়াতো চাই থাকিব শেষলৈকে। টমটমত এতিয়া আমি আহি আছোঁ। টমটমৰ অৱস্থা নাইকিয়া ভৰি ক'ত দিছোঁ আমি, একদম ইমান কষ্টত আহি আছে, বহুত কষ্ট দিছে। এতিয়া গৈ লওঁ, তাৰপিছত দেখাই থাকিম আৰু আমি টেম্পুত আহি আছোঁ। এয়া কবি কবি গৈ আছে, অমুচলিকেইটো ফুলৰ নিচিনা হৈ গৈছে। লৈ লৈ আকৌ ফুল হৈ আছোঁ নগাঁৱলৈ। হেল্ল' বেলেগ গাড়ীত যাম আকৌ। তাইকে পুৰা টোপনি লাল কালাৰ হৈ আছে, পৰি যাব এতিয়া। যাম এতিয়া আমি টেম্পুত আহি আছোঁ আৰু নগাঁও পাইছোঁ। তাৰপিছত নামিমগৈ এতিয়া। তাৰপৰা আকৌ কি বজাৰ কৰিব লাগিব, কাৰণ আলহী ঘৰত যাম যেতিয়া কি বজাৰ কৰি নিব লাগে ন। চ' কিবা বজাৰ কৰিম এতিয়া আৰু অলপমান গ'লেই পাই যাম নগাঁও। তাৰপৰা আকৌ বেলেগ গাড়ীত উঠি যাব লাগিব। চাই থাককচোন। এইখন হৈছে নগাঁও নেহেৰুবালি পাৰ্ক। ইয়াত হৰ দিন কুছ না কুছ হতে ৰেহতে হে, মানে মেলা বা কিবা মিটিং তেনেকৈ সদায় নহয় সদায় কিবা এটা হৈয়ে থাকে। একদম মানে পেণ্ডেল থাকিবই আৰু নতুন নতুন আজি কিবা এটা, আকৌ কালি কিবা, সদায় কিবা কিবি হৈয়ে থাকে ইয়াতে। এতিয়া পিছ চাইডৰ পৰা দেখা গৈছে, মানে এইফালে চব পেণ্ডেল দিয়া হৈছে ন, ভালকৈ দেখা পোৱা যোৱা নাই। কিন্তু এখন ফিল্ডখন বহুত ডাঙৰ হয়। এখন ষ্টেজ দিয়া হৈ আছে আৰু এইটো গেট। আমি এতিয়া সোমাই যাম ইফালে দিয়ে। তো গাইজ এতিয়া আহি নগাঁও পালোঁ আৰু মেজিকত উঠিলোঁ। ইয়াৰ আগতে আমি কিবা বজাৰ কৰিলোঁ, ফল মূল, আপেল ল'লোঁ, কমলা ল'লোঁ, তাৰপাছত ব্ৰেড ল'লোঁ আৰু কিবা কিবি লৈছোঁ। আৰু তাই পিঠা লৈ আহিছে ঘৰৰ পৰা। তাৰপিছত এতিয়া গাড়ীত উঠিছোঁ মেজিকত। আৰু তাই বহিছে ক'ত চাবনে, এইজনী তাই বহিছে। তাই মেজিকৰ ইঞ্জিনটো ওপৰত আজি তাই পুৰি শেষ হ'ব আৰু তাতে থাকিব নোৱাৰা হৈ যাবি। देखा आपने लापरवाही का नतीजा है। গৰম হৈ যাব, নজ্বলিলে হ'লে বাৰে বাৰে উঠি উঠি থিয় হৈ থাকিব লাগিব। সঁচাকৈ মোৰ ওপৰত বহিছোঁ ন, এতিয়া আছোঁ আমি নগাঁৱত। মই দেখাই দি আছোঁ পৰিৱেশটো। যাম, এখন গাড়ীতে যাম এতিয়া। এই যাওঁগৈ এতিয়া গাড়ী ষ্টাৰ্ট দিছে। আমি দুইজনী ড্ৰাইভাৰ এতিয়া যাওঁ। চলিব এতিয়া। কি কৰি আছে? চিনাকি হ'ব। চিট নাই, এইটো মানে এটা মূৰত আহি আছে। কালি মন্দিৰ এইখিনিতে আছে। কালি মন্দিৰ পাৰ হৈ আহিলোঁ। এই বজাৰখিনি ওচৰতে আছিলে না? ঢেৰ মন্দিৰ আছে। আজি মোৰ ষ্টাইলটো ভাল লাগিছে ন, চুলি নাই তথাপিও। চুলিখিনিতো ইমান এটা থোপা বান্ধি লৈ আহিছোঁ। পেটলা হৈ গ'ল। এটা বেগ, কাৰ বেগ নাজানো আৰু। এটা বেগ, আকৌ এইজনী মোৰ ওপৰত হাতী। মই মানুহে নে এতিয়া
কাম চলি আছে বেয়া পাইছ আৰ্মি কেম্প পিছা আৰ্মি কেম্প এই গেটখনি এয়া কোনটো চাইডে আৰু আহিলোঁ আৰ্মি কেম্প ভিডিঅ' কৰি আছে অনামিকা তাকে দেখাই আছোঁ যেতিয়া গাড়ীৰ পৰা নামি আহিলোঁ কলিয়াব পাই গ'লো কলিয়াবৰ পাইছোঁ আৰু এইটো কলিয়াবৰ দুৰ্গা মন্দিৰ হয় এতিয়া হ'ব বিবাহ মানে বিয়া হয় এতিয়া অলপমান ৰখিব লাগিব যাওঁ হোটেল ক'ত পাওঁ চাহ খাব কিবা অলপমান চাহ তাহ খাব পাৰোঁ দি খাই লওঁ গাড়ীত আহোঁতে অলপমান আমনি লাগি গৈছোঁ ইমান ওজন তাই হ'ব পিঠা লৈ আহিছে আৰু কিবা ফল মূলবিলাক লৈছিলোঁ যে সেইবোৰ তাতে তো এতিয়া চাহ অলপমান খাই লওঁ আৰু অলপমান বহিব লাগিব চাগে পেহী গৈছে হস্পিটেলত তো পেহী তাৰপৰা আহিব টমটম লৈ আহিব আৰু আমি যেতিয়া পেহীৰ লগতে ঘৰলৈ যাম কৈ থাকিম এতিয়া পেটটো বিষাই চাইছোঁ ন চাহ অলপকে খাই লওঁ আমনি লাগিছে বহুত ঘৰত আহাম এতিয়া খাই খাই ভিডিঅ' বনাওঁ নেকি খাই খাই পুৰা খাই লওঁ তাৰপিছত কি হ'ব দেখা যাব আগে খাই লওঁ আমি কৰি লওঁ তো গাইছ এতিয়া আমি আহি পাই গ'লোঁ পেহীহঁতৰ ঘৰ তাইও আহিলে তাই ভিতৰত গৈ আহিছে মোৰ লগতে আহিছিলে বাটৰ ফালে ওলাই আহিছিলে বোলো ভিডিঅ'টো শেষ কৰি দিওঁ আৰু তো সিহঁতৰ ঘৰ পালোঁ আহি তাই মোৰ ফ্ৰেণ্ড হয় সৰু কালৰ পৰা আৰু মোৰ বৌ হয় কাৰণ মোৰ পেহীৰ ল'ৰা মানে দাদালৈ বিয়া হৈ গৈছিলে তো এতিয়া দুইফালে সম্বন্ধ ধৰিব লগা হৈছে পেহীৰ বোৱাৰী মোৰ বান্ধৱী চব তো এতিয়া সিহঁতৰ ঘৰতে আহিছোঁ যাম গৈ বেছিদিন নাথাকোঁ দুদিন থাকিম মাত্ৰ তো এতিয়া আজিলৈ ইমানতে শেষ কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু চাই থাকিব সদায় মোৰ ভিডিঅ'বোৰ বাই বাই